নমস্কাৰ বন্ধু বান্ধৱীসকল, নিবনুৱালৈ বহুতো ভাল খবৰ আহিছে। CM ছাৰে বহুতো ঘোষণা কৰিছে নিবনুৱাসকলৰ বাবে বহুতো ভাল খবৰ। প্ৰতি বছৰে 20,000 চাকৰি আৰু কি কি ঘোষণা কৰিলে মোৰ ভিডিঅ'টো শেষলৈকে চালে সকলোখিনি তথ্য গম পাব। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আগন্তুক ভাল ভাল ভিডিঅ' লৈ আহিবলৈ মই চেষ্টা কৰিম। জব ইনফৰমেশ্যন ক্ষেত্ৰতে হওক, জব ৰিলেটেড নিউজে হওক বা 22,000 বিজ্ঞাপন কেতিয়া কোনটো ডিপাৰ্টমেণ্টৰ কেতিয়া ওলাব, কেনেদৰে এপ্লাই কৰিব লাগিব বা ৰিজাল্টসমূহ কেতিয়া ঘোষণা কৰিব, সকলোখিনি ইনফৰমেশ্যন মোৰ চেনেলৰ জৰিয়তে পোনপ্ৰথমে পাই থাকিব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিলে অতি সোনকালে মোৰ ভিডিঅ'বোৰ পাই থাকিব আৰু চেনেলটো ভিজিট কৰি থাকিব, লাইক শ্বেয়াৰ কৰিব। গতিকে আহকচোন ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। CM ছাৰে নিবনুৱাসকলৰ বাবে বহুতো ভাল খবৰ লৈ আহিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ভিডিঅ' ক্লিপ এটা মই এই ভিডিঅ'টোত দি দিছোঁ। আপোনালোকে চালে সকলোখিনি তথ্য গম পাব তেওঁ কি ঘোষণা কৰিলে। বহুতো ভাল খবৰ আছে নিবনুৱাসকলৰ বাবে, যে 22,000 চাকৰি ইতিমধ্যে ছেপ্টেম্বৰৰ প্ৰথমৰ পৰাই ওলাব বিজ্ঞাপন, আৰু প্ৰতি বছৰে ঘোষণা কৰিছে যে 20,000 চাকৰি বিভিন্ন বিভাগত ওলাই থাকিব। গতিকে নিবনুৱাসকলে ভালদৰে পঢ়া শুনা আৰম্ভ কৰক। মোৰ ভিডিঅ'টো শেষলৈকে চাব। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব। সকলো নিবনুৱাসকলৰ কাৰণে ভাল ভাল ভিডিঅ' মই লৈ আহিবলৈ চেষ্টা কৰি আছোঁ, তেওঁলোকে যাতে চাকৰি পায়। আমাৰ পোষ্টৰ প্ৰয়োজন নহ'ব, কাৰণ মহকুমাবিলাক আছে, আমাৰ অলপ প্ৰমোশ্যন হ'ব মানুহৰ। ধৰক মেজিষ্ট্ৰেটবিলাকৰ প্ৰমোশ্যন সোনকালে হ'ব, ADC হ'ব, যিখিনি অলপ ডিভিজন বনাব লাগিব, চাৰ্কুলবিলাক আমাৰ আছেই। গতিকে বহুত বেছি পোষ্টৰ প্ৰয়োজন নহ'ব, কাৰণ আমি 22,000 পোষ্ট আৰু এপ্লিকেশ্যন অহা মাহত আমি দিমেই। গতিকে কৰ্মচাৰী এতিয়াতো অভাৱ নাই। আমাৰতো মানুহ চকী পাৰি বহিবৰ কাৰণে জেগা নাই এতিয়া অফিচবিলাকত। এতিয়া আমাৰ বহুতবিলাক অফিচত ইমান চাকৰি হৈ গ'ল, ল'ৰা ছোৱালী বহা জেগা নাই। আমি 22,000 নতুন পোষ্টৰ এডভাৰটাইজ কৰি আছোঁ। 22,000 পোষ্ট আমি অহা মাহত এডভাৰটাইজ কৰিম। তাৰ পিছতো যদি কিবা লাগে, মই আগতে কৈয়ে থৈছোঁ যে প্ৰত্যেক বছৰত 20-30,000 পোষ্ট আমি চাকৰি দি থাকিম বুলি অলৰেডি মই ঘোষণা কৰি থোৱাই আছে। কিছুমান নতুন ডিভিজন খুলিব লাগিব, তাতে পোষ্ট লাগিব। কিছুমান চাৰ্কুল খুলিব লাগিব, পোষ্ট লাগিব। আগতে ACS-ত 400 ল'ৰা সোমাইছিল, এতিয়া 800 ল'ৰা সোমাব লাগিব, কাৰণ ল'ৰাৰ প্ৰয়োজন বেছি হ'ব। গতিকে মেন পাৱাৰ বাঢ়িব, কিন্তু সিমান হিচাপলৈকে এতিয়া আমি যোৱা নাই। গতিকে ইতিমধ্যে গম পালে মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁ কি ঘোষণা কৰিলে বা কি কৰে। অতিকৈ ভাল খবৰ নিবনুৱাসকলৰ বাবে যে 22,000 বিজ্ঞাপন ইতিমধ্যে ছেপ্টেম্বৰ মাহতহে প্ৰকাশ পাব। গতিকে আপোনালোকে পঢ়া শুনা আৰম্ভ কৰি দিয়ক, আৰু প্ৰতি বছৰে 20,000 চাকৰি ওলাই থাকিব। গতিকে হতাশ নহ'ব, চাকৰি ওলাই থাকিব, ভালদৰে পঢ়া শুনা কৰক। ইতিমধ্যে অসম পুলিচৰ অসম পুলিচৰ বিজ্ঞাপন ছেপ্টেম্বৰ মাহৰ 1 তাৰিখে প্ৰকাশ পাব। গতিকে মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰি লওক, কাৰণ অসম পুলিচৰ যেতিয়াই বিজ্ঞাপন ওলায় তেতিয়া মোৰ চেনেলৰ জৰিয়তে পোনপ্ৰথমে গম পাব। গতিকে 22,000 চাকৰি ইতিমধ্যে বিভিন্ন যি বিভাগত ঘোষণা কৰিছিলে, কোনটো ডিপাৰ্টমেণ্টত কিমান ওলাব, সকলোখিনি মোৰ চেনেলৰ জৰিয়তে যেতিয়া বিজ্ঞাপন ওলায়, হেল্থৰে হওক বা এডুকেশ্যনে হওক বা PNRD হওক বা গ্ৰেড 4, গ্ৰেড 3 হওক, সকলো বিভাগৰে যেতিয়া বিজ্ঞাপন ওলায় তেতিয়া মোৰ চেনেলৰ জৰিয়তে পোনপ্ৰথমে গম পাব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থওক। গতিকে ইতিমধ্যে পুলিচৰ ইণ্টাৰভিউ বিজ্ঞাপনৰ কাৰণে এডভাৰটাইজমেণ্টটো ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহতে ওলাব 1 তাৰিখে। গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক। গতিকে বহুতো ভাল খবৰ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে নিবনুৱাসকলৰ বাবে বহুতো ঘোষণা কৰিলে, আৰু ইতিমধ্যে তেওঁ নিজেই ঘোষণা কৰিছে যে ছেপ্টেম্বৰ মাহত বিজ্ঞাপনসমূহ প্ৰকাশ পাব বিভিন্ন বিভাগৰ। এটা এটাকৈ প্ৰকাশ পাই থাকক। প্ৰথমতে অসম পুলিচৰ, তাৰপিছত বেলেগ বিভাগৰ প্ৰকাশ পাই থাকিব। গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিজিট কৰি থাকিব। নমস্কাৰ। মোৰ চেনেলটো শেষলৈকে চোৱাৰ বাবে ভিডিঅ'টো শেষলৈকে ধন্যবাদ।